ড্ৰেছত গৈ আছোঁ কাৰণ কি আজি ৱমেন্স ডে উপলক্ষে মানে আমাৰ কলেজৰ পৰা অল্ড এজ হোমলৈ লৈ যাব। এতিয়া মই মানে কলেজলৈ গৈ আছোঁ। বলক আপোনালোকক ভিডিঅ'টোত মই দেখাম আজি কি কৰিলোঁ, কি চেলিব্ৰেট কৰিলোঁ। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। চ' গাইজ মই কলেজত আহি পালোঁ। এতিয়া অলপমান প্ৰেক্টিচ কৰি ল'লোঁ মোৰ ডেন্সটো। আৰু এয়া মোৰ লগত নাচনী জুমিবা আৰু সেয়া কবিতা গাব বাজনীয়ে। চ' আমি গৈ আপোনালোকক দেখুৱাম তাতে কি কৰিলোঁ। চ' বলক। টিচাৰসকল যাবলৈ ৰেডি হৈছে। আমি ইহঁতক লৈ নাযাওঁ। বাই বাই। এয়া আমি আহি পালোঁ হেল্পিং হেণ্ড অল্ড এজ হোম। চ' বলক আপোনালোকক দেখুৱাম আজি কেনেকৈ মানে থাকে ককা আইতাহঁত। চ' বলক। যেতিয়ালৈকে এই ককা আইতাসকল সুস্থ সবল হৈ আছিল তেতিয়ালৈকে নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি থকা দায়িত্ব লৈ ডাঙৰ দীঘল কৰিলে। বাট যেতিয়া এওঁলোকৰ দায়িত্ব ল'বৰ সময় হ'ল তেতিয়া নিজৰ জন্মদাতাসকলৰ দায়িত্ব পাহৰি গ'ল। মই নিবিচাৰোঁ পৃথিৱীৰ কোনো ল'ৰা ছোৱালীয়ে নিজৰ মাক দেউতাকক এনেকুৱা কৰক আৰু বৃদ্ধ আশ্ৰমত জন্ম হওক য'ত আৰু ককা আইতাসকল থাকিবলৈ লয়। বিচাৰোঁ যে সকলো ল'ৰা ছোৱালীয়ে নিজৰ মাক দেউতাকৰ প্ৰতি থকা দায়িত্ব বুজক আৰু যেনেকৈ তেওঁলোক সৰু থাকোঁতে মাক দেউতাকে তেওঁলোকৰ লালন পালন কৰিছিল তেনেকৈ যেন নিজৰ বৃদ্ধ মাক দেউতাকক শুশ্ৰূষা কৰে, মই তাৰে কামনা কৰিছোঁ। ককা আইতাহঁতে এনেকৈ থাকে, এনেকুৱা বিচনা নিজা নিজা বিচনা দিছে। এয়া চাব পাৰে। উপদেষ্টা হিচাপে মই দুআষাৰ ক'বলৈ ওলাইছোঁ। পোনপ্ৰথমে মই আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে বিশ্বৰ সকলো নাৰী জাতিকে মই অস্তন্ত প্ৰণাম জনাইছোঁ। হেপী ওমেন্স ডে। ভাই তোৰ চুলিবোৰ পকলি দাঁতবোৰ সৰলি পৰৰ ঘৰে আকুল বিয়াকুলে সপোনৰ হাঁহিটি চাই কিন্তু কিয় বাৰু সন্ধিয়া হ'লে পোহৰ সজ্জে হেৰাই পৰে। সন্ধিয়াৰ সেই অন্ধকাৰত জোনাক পোহৰ ৰাতি কিয় মোৰ বুকুখন খামুচি ধৰে। বাটেৰে গলেছিলি কোনে কিবা কয়, শুনিছিলোঁ ছোৱালী ঘৰ লক্ষী। এতিয়া দেখোন সকলোৱে কয় আমি ঘৰ কলম। এই যে বুকুৰ পৰা বুকুলৈ কঢ়িয়াও দুখবোৰ কষ্টবোৰ আৰু নকঢ়িয়াও দে ইয়াতে সামৰি থওঁতে তোৰ পৰা মোলৈ বাগৰি অহা আশাবোৰ এয়া দেখোন চব পৰিচি কাহে। ধন্যবাদ। আইতাজনী তোমাৰ খোলা ডিঙি উত্তম হলা ফুটফুটীয়া আহা সদায় কৰা
ধুনীয়া নালাগে তই ডাঙৰ হবা বাইদেউৰে আইতা হবা নালাগে তই ডাঙৰ হবা বাইদেউৰে আইতা রাখিব মাতরে একবার করে করে নিতে আয় মা আমার সাথে এয়া আৰু এটা ৰুম এয়া আইতা আইতা ভালে আছে আইতা আকৌ আহিম আহিম আইলেতো ভালো আইতাৰ অলপমান গা বেয়া হৈ গৈছে তাকে আৰু এইফালে ৰুম আছে এইফালেদি এয়া ৰুম এটা ৰুমত 3জনকৈ থাকে এয়া মেডিচিন চব বস্তু আছে লাগতিয়াল যেনেকৈ ককা আইতাহঁতক লাগে তেনেকুৱা চব তেওঁলোকৰ লাগতিয়াল বস্তুবোৰ ইয়াতে যোগাৰ ধৰা হয় আৰু এনেকৈ ককাহঁতক খাবলৈ দিয়ে খানা এতিয়া মই যাব ওলালোঁ আমাৰ হ'ল এতিয়া প্ৰগ্ৰেমটো কমপ্লিট হ'ল ককা আইতাহঁতক লগ পালোঁ বহুত ভাল লাগিলে আহি আশা কৰিছোঁ এনেকৈ আৰু আহি থাকিব পাম এনেকুৱা চান্স আৰু পাম চ' এয়া কেনেকুৱা লাগিলে কৈ দিয়া বহুতে ভাল লাগিল আৰু এনেকৈ যাতে সদায় আহি থাকিব পাৰোঁ আমি টাইম পালে আহিমগৈ ইয়াত আৰু অঁ এনেকুৱা ককা আইতাক দেখি মানে বহুত ভাল লাগে মনটো বহুতে ভাল লাগিছে এওঁলোকে ভালে থাকক সুখ শান্তিৰে থাকক তাকে কামনা কৰিছোঁ চ' ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ এতিয়া ঘৰলৈ যাওঁ মই চ' বাই মই আৰু নতুন ভিডিঅ'লৈ আহিম আপোনালোকৰ ওচৰত চ' তেতিয়ালৈকে বাই